শকত আছিলে হোৱাৰ পিছত এতিয়া এক জঘন্য ঘটনাই জোকাৰিছে লখিমপুৰ অবৈধ কলংকৰ বুজা ঢাকিবলৈ মাতৃয়ে জীৱন্তে বাহনিৰ তলত গাঁত খান্দি পুতিলে সদ্যজাত সন্তানক লখিমপুৰৰ লালুকৰ ১ নং কেহুতলিত সংঘটিত হৈছে এই জঘন্য ঘটনা ঘটনাস্থলীত উপস্থিত হৈছে লালুক আৰক্ষী যুৱতীগৰাকীক আৰক্ষীয়ে আটক কৰাৰ লগতে যুৱতীগৰাকীৰ পিতৃ মাতৃকো সোধপোছ অব্যাহত ৰাখিছে পৰিয়ালটোক উচ্ছেদ কৰাৰ দাবীত স্থানীয় লোকসকল ক্ষোভিত হৈ পৰিছে য'ত ঘূৰি থাকে হাৰমতি যায় বানদোৱা যায় ক'ত যায় তাৰপিছত আজি তাৰমানে 6 মাহ ধৰি এটা আলোচনা চলি আছে এই ছোৱালীজনীৰ পেটটো লাহে লাহে বহল হৈ আছে তাৰমানে ফুলি আছে প্ৰেগনেণ্ট হৈ আছে হোৱাৰ পিছতে আজি 2-3 দিন ধৰি এনেকুৱা অৱস্থা হৈছে ছোৱালীজনী ঘৰৰ পৰা নোলায় মানুহৰ এটা সন্দেহ হৈছে ঘৰৰ পৰা যে নোলায় তাৰ কিবা এটা হৈছে হোৱাৰ পিছতে আমি সোধাৰ পিছত ক'লে একো হোৱা নাই সিহঁতে আমাক মিছা বদনাম দি কৈছে আমি আহিছিলোঁ 2-3জনমান আহিছিলোঁ আহি পিছত তাক সুধিছোঁ যে আপোনাৰ ছোৱালীজনী এনেকুৱা হৈছিলে এতিয়া কি হ'ল অৱস্থাটো ক'লে নাই একো হোৱা নাই যদি কিবা হৈছে আমাক কোৱা আমি এটা সমাধান কৰি দিম সেইটোৱে কোৱা নাই ক'লে তোমালোকৰ যে মিছা বদনাম যদি কৰিছা তোমালোকৰ আমি আইনী ব্যৱস্থা কৰিম এনেকৈ দিছে আমাক ফচাবলৈ চেষ্টা কৰিছে তাৰপিছত আজি আমাৰ মহিলা কমিটি আছে মহিলা কমিটি আহি পিনে সিহঁতক সোধাৰ পিছতে ক'লে যে আপোনাৰ ছোৱালীজনী এনেকুৱা অৱস্থা আছিল এতিয়া এনেকৈ কেনেকৈ হ'ল পেটটো কেনেকৈ কমিলে তাত কিবা এটা হৈছে সিহঁতক পাত্তা নিদিয়ে ক'লে চা আমি চেক কৰি চাম মহিলাকেইটা যদি চেক কৰিব হৈছে চেক কৰিব জানা ক'লে তাৰপিছত ক'লে আৰু মেডিকেলত ব'লা মেডিকেলত লৈ যাম যেতিয়া মেডিকেলৰ কথা কৈছে তেতিয়া ছোৱালীজনী স্বীকাৰ কৰিছে হয় মোৰ প্ৰেগনেণ্ট হৈছিলে মোৰ কেঁচুৱা হৈছিলে যে কোন আছিলে ঘৰত তাৰ মা আছিলে তাৰ দেউতাক আছিলে থকাৰ পিছত যেতিয়া ছোৱালীজনী হৈছে তাৰ জিন্দা কেঁচুৱাটো হৈছে হোৱাৰ পিছত তাৰ মাকে বোলে মাৰি পিনে তাত পুতি থৈছে সেই বাহনিৰ তলত পুতি থৈছে তাৰপিছত মহিলাকেইটাই গৈ পিনে তাৰ পৰা উদ্ধাৰ কৰিলে খান্দাৰ পিছত পাইছে পোৱাৰ পিছত আমি নিউজ চেনেলক মাতিছোঁ আমাৰ আৰক্ষী ভৱনক মাতিছোঁ আমাৰ ছাৰ আহিছে তদন্ত কৰি আছে এতিয়া কি হয় এতিয়া আইনী কিবা ব্যৱস্থা কৰিব লাগে কৰক আৰু আমি ৰাইজে এতিয়া এটা সিদ্ধান্ত লৈছোঁ যে এই গড়টোক বহুত দিন পৰা দুৰ্নীতি হৈ আছে আমি কেইবাবাৰো আমাৰ সমাজে বিচাৰ কৰিছোঁ আলোচনা কৰিছোঁ তাৰপৰি সিহঁতৰ লগত আৰু 2-3 বাৰ মিটিং হৈছে হোৱাৰ পিছতে সিহঁতে উৎপাত বেছি কৰে তাৰমানে এই ছোৱালীজনীৰ ধান্দা বেলেগ তাৰ মাক দেউতাকে বিশ্বাস নকৰে আমি কোৱাৰ পিছতে তাৰমানে পইচা তাৰ মাক দেউতাকক দিয়াৰ পিছতে সিহঁতে এনেকৈ চলি থাকে এতিয়া আমাক একো পাত্তা নিদিয়ে আজি এনেকুৱা এটা ঘটনা হৈ গ'ল গতিকে আমি এটা সিদ্ধান্ত কৰিছোঁ ইয়াত আমি থাকিবলৈ আমাৰ গাঁৱত এতিয়া এয়া ছোৱালী এজনী প্ৰেগনেণ্ট হৈ আছিলে 7-8 মাহ হৈ আছে এতিয়া পেটটো ডাঙৰ হৈ আছে আমি কেতিয়াবা সুধোঁ যে তোৰ কি হ'ল বুলি কৈ থাকোঁ সিহঁতে কয় এই ফেটি লিভাৰ হৈছে পেটত তেল হৈছে কিডনিক বেয়া হৈছে এইটো হৈছে সেইটো হৈছে এইবোৰ কৈ সিহঁতে টাউনলৈ অকণমান চিকিৎসা কৰিলে গীতালি বাইদেউৰ ওচৰত বোলে চিকিৎসা কৰিছে ছোৱালীজনী কৈছে তাৰপিছত এতিয়া আমি মানে ঘৰত চবেই সুধোঁ সেই কালি নে পৰহি আমাৰ গাঁৱৰ ডেকা কেইজনমান গৈ সিহঁতক সুধিছে যে কিবা কেনেকুৱা হ'ল পেটটো কেনেকুৱা চেপেটা হৈ গ'ল বুলি কৈছে তাৰপিছত সিহঁতে কৈছে বেমাৰ এটা হৈছিলে লেট্ৰিন পেচাব নহয় এতিয়া আমি ঔষধ এটা খুৱাইছোঁ কবিৰাজ বেজ বোলাই এইবোৰ দেখাই পিনি তাৰপিছত কৈছে বেজ দেখাইছোঁ এতিয়া সিহঁতে ঔষধ পাতি দিছে পেচাব লেট্ৰিন হৈ পেটটো মানে চেপেটা হৈ গ'ল এনেকুৱা বুলি কৈছে তেতিয়া আমি চবেই গাঁৱৰ মানুহকেইটা একেলগ লাগি এতিয়া আমি চবেই এটা আলোচনা কৰিলোঁ যে আজি সি ইয়াক বেয়া কৰিছে তাক বেয়া কৰিছে আমি চবেই মিলি ইয়াক আমি উচিত শিক্ষা দিব লাগে যাতে ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী আছে চবেৰে গাঁৱৰ ল'ৰা ছোৱালী আছে যাতে সেইবোৰ বেয়া কাম নকৰে কেতিয়াবা সেইকাৰণে